নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ আগলৈ কিছুমান হাতেৰে কৰা কাপোৰৰ ভিডিঅ' লৈ আহিছোঁ। ইয়াত কিছুমান ধৰক ফেব্ৰিক কৰা কাপোৰো আছে আৰু কিছুমান মই নিজে হাতেৰে কৰা এম্ব্ৰইডাৰী কাপোৰো আছে। তেতিয়াহ'লে ব'লকচোন আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু মই আশা কৰিছোঁ যে আজি ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় ভাল পাব বুলি। আৰু যদি আপোনালোকে আজি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে প্লিজ এটা লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। এইযোৰ যোনযোৰ ব্লেক কাপোৰ আপোনালোকে দেখিছে, এইযোৰ হৈছে বেলজিয়াম চিল্ক মেটেৰিয়েলৰ কাপোৰ। বেলজিয়াম চিল্কটো আপোনালোকে হয়তো নিশ্চয় চিনি পায় আৰু বজাৰত ইজিলি এভেইলেবলো আছে, বেছি দামো নলয়। তো মই ইয়াতে ব্লেক কালাৰ বেলজিয়াম চিল্ক এযোৰ লৈছোঁ আৰু এনেকৈ দেখিছে বগা বগা মই শেৱালি ফুল ডিজাইনটো আঁকিবলৈ চেষ্টা কৰিছোঁ। এইবোৰ দেখিছে মই ইয়াতে হোৱাইট পেইণ্ট কৰিছোঁ আৰু লগতে যিহেতু মই শেৱালি ফুল কৰিছোঁ, মাজত এনেকৈ অৰেঞ্জ এটা লাঠি দি দিছোঁ, তেতিয়া ধৰক শেৱালি ফুলৰ লুকটো কমপ্লিট হৈ গৈছে। আৰু ইয়াতে মই পিংক কালাৰ দহি দি দিছোঁ আৰু এই দহিবোৰ মই নিজে হাতেৰে গুঠি দিছোঁ, কাৰণ মই ফাৰ্ষ্ট এই কাপোৰযোৰ প্লেইনকৈ ৰাখিম বুলি ভাবিছিলোঁ। সেইটো কাৰণে মই ইয়াতে পিংক দিছিলোঁ, কিন্তু প্লেইনকৈ মোৰ ভাল নালাগিলে। মই ভাবিলোঁ যে ইয়াতে শেৱালি ফুল ডিজাইনটো কৰা যাওক, সেইটো কাৰণে মই শেৱালি ফুলে আঁকি দিলোঁ। আৰু যিহেতু মই দহিটো আগতে কৰা আছিলে পিংক কালাৰ, মই দহিটো আৰু চেঞ্জ নকৰিলোঁ। তো এইটো হৈছে এই কাপোৰযোৰৰ ফাইনেল লুকটো। আশা কৰিছোঁ আপোনালোকে এইযোৰ ভাল পাব বুলি। আৰু এইযোৰ কাপোৰ মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ আৰু এইটো ধৰক আপোনালোকৰ ছেইম মেটেৰিয়েল হয়, বেলজিয়াম চিল্ক হয়। এইযোৰ মই হোৱাইট বেলজিয়াম চিল্ক লৈছোঁ আৰু ইয়াত মই গুজৰাটী চিলাই কৰিছোঁ। দেখিছে এনেকৈ গুজৰাটী চিলাই কৰিছোঁ আৰু চিলাইটো মই ডিজাইনটো বহুত ডাঙৰ দিয়া নাই, এনেকৈ সৰু সৰু বৰফি নিচিনাই কৰিছোঁ। আৰু ইয়াত মই 3টা কালাৰ লৈছোঁ, অৰেঞ্জ, ব্লু আৰু য়েল্ল'। আপোনালোকে নিজে বিচৰা যিকোনো কালাৰ ল'ব পাৰে। মই ইয়াত এই 3টা ৰঙে দিলোঁ। আৰু এইটো চাওক, চাদৰখন মই আপোনালোকক অলপ দেখাই দিছোঁ। এনেকৈ মই কৰিছোঁ ব্লু মাজত অৰেঞ্জ, আকৌ অৰেঞ্জৰ মাজত য়েল্ল', সেনেকৈ মানে মিলাই দিছোঁ কালাৰটো দেখিবলৈ ধুনীয়া হওক বুলি। আৰু চাদৰখনৰ গাত মই এনেকৈ সৰু সৰুকৈ বুটাকৈ এটা ডিজাইন আঁকি দিছোঁ। সেইটো এইযোৰ চাই লওক অলপ। আৰু ইয়াতো মই দহিকেইটা নিজে কৰিছোঁ, যিহেতু ইয়াত ব্লু, অৰেঞ্জ আৰু য়েল্ল' আছে। তো সেনেকৈয়ে মই মিলাই পিনি 3টা দহি গুঠি দিছোঁ। এইটো এবাৰ চাওকচোন কেনেকুৱা লাগিছে। আৰু এইখন হৈছে ইয়াৰ মেখেলা। ইয়াৰ মেখেলাখন মই বহুত বেছি ফুল দিয়া নাই, এক লাইনে আঁকিছোঁ, কাৰণ বহুত বেছি আঁকিলেও কৰি আমনি লাগে। তো মাজতে এৰাতকৈ মানে মই এনেকৈ এক লাইনে দিছোঁ। নেক্সট মই আপোনালোকৰ আগলৈ এইযোৰ কাপোৰ আনিছোঁ। এইযোৰ চাওকচোন, এইখন মানে এখন এপহীয়া ফুলৰ পাটৰ মেখেলা আছিলে, এনেকুৱা গ্ৰীণ কালাৰ। তো মই ভাবিলোঁ যে যিহেতু এখন এপহীয়া ফুলৰ মেখেলা, ইয়াত কিবা এটা ডিজাইন কৰা যাওক। আৰু এনেকৈ এটা বুটা মই ওপৰলৈ কৰি দিলোঁ আৰু এইটো মই হাতে কৰিছোঁ। ডিজাইনটো ধৰক মই ইউটিউবৰ পৰাই চাই লৈছিলোঁ, কিন্তু মোৰ ভাল লাগিলে, সেইটো কাৰণে মই এটা বুটা কৰি দিলোঁ। আৰু চাদৰখন মই ইয়াত বেলজিয়াম চিল্ক লৈছোঁ, মানে চাদৰখন যিহেতু ইয়াৰ চুটি আছিলে অলপ, কাপোৰটো ভাগতো মই চাদৰখন মানে বেলেগ প্লেইন বেলজিয়াম চিল্ক এটা আনি ল'লোঁ আৰু অলপ চাদৰ পাৰি মই ইয়াত লগাই দিছোঁ। আৰু এটা চাইডে মই কি কৰিলোঁ, এডাল লেচ কিনি আনি লগাইছোঁ। আৰু এনেকৈ মেখেলাখনৰ নিচিনাকৈ ছেইম ডাৰ্ক গ্ৰীণ কালাৰ মই বুটা এটা কৰি দিছোঁ সৰুকৈ। আৰু পাৰিটোতো মই এনেকৈ এটা বুটাই কৰিছোঁ, বহুত বেছিকৈ দিয়া নাই। এনেকুৱাই হয় ফাইনেল লুকটো। এইখন মেখেলা আৰু এইখন চাদৰ। আৰু এইযোৰ কাপোৰ আপোনালোকৰ আগলৈ লৈ আহিছোঁ। এইযোৰ মই স্কুলত থাকোঁতেই কৰা। এইযোৰ মই চেইন চিলাই কৰিছিলোঁ কাপোৰযোৰ। এনেকুৱা কটনৰ বগা চাদৰ এখন আনি পিনি মই ইয়াতে চেইন চিলাই কৰিছিলোঁ। এংকৰ গুলিয়ে কৰিছিলোঁ, ৰঙা খোলা এংকৰ গুলি দেখিছে এনেকৈ। আৰু মাজত এখন মই মাইকা লগাই দিছিলোঁ। ডিজাইনটো মই নিজে আঁকিছিলোঁ আৰু ভালেই লাগিছিলে ধৰক তেতিয়া। আৰু লগতে ইয়াতে মই পাৰ্পল কালাৰ এটা কৰিছোঁ আৰু এটা ৰঙা কলা কৰিছোঁ এনেকৈ এইযোৰ। আৰু এইখন হ'ল ইয়াৰ মেখেলাখন দিলে সস্তীয়া কাপোৰ আছিলে। মই এখন ছিংগল মেখেলা পাই কিনি আনিলোঁ আৰু তাতো ছেইম ডিজাইনটো মই কৰিবলৈ চেষ্টা কৰিছিলোঁ। এনেকৈ মিলাই পিনি কৰিলোঁ। দেখিছে ডিজাইনটো ভালেই আছিলে, কিন্তু কাপোৰযোৰ বৰ বেছি দামী নাছিলে, সেইটো কাৰণে ইমান ভাল নালাগিলে। বাৰু যি নহওক, মই আপোনালোকৰ আগত এইযোৰো দেখাই দিছোঁ, যিহেতু মই এইযোৰো নিজ হাতেৰে কৰিছিলোঁ। এনেকৈ মই মাইকা লগাই দিছিলোঁ মাজে মাজে, দেখিবলৈ তেতিয়া খুব ধুনীয়া লাগিছিলে। আৰু যিহেতু এইটো এতিয়া অলপ পুৰণি হ'ল,
মানে ৰংটো অলপ গুচি গৈছে, কিন্তু তেও মোৰ ভাল লগা কাপোৰৰ ভিতৰত এইযোৰ হয়, সেইটো কাৰণে আপোনালোকৰ আগলৈ মই এইযোৰ আগবঢ়াইছোঁ। চাদৰখনৰ পাৰীত মই এনেকৈ ফুলটো আধা ডিজাইনটো কৰি দিছোঁ আৰু লগতে এডাল ছেম কালাৰ লেচ আনি মই লগাই দিলোঁ, যাতে ফাইনেল লুকটো ধুনীয়া হৈ ওলায়। তো এইযোৰ মই এযোৰ হাতেৰে কৰা চিলাই কাপোৰ, আৰু এইযোৰ কাপোৰ মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ। আৰু এইযোৰ হৈছে ৰিবন এম্ব্ৰইডাৰী এযোৰ কাপোৰ, আৰু এই কাপোৰযোৰ মই চিম্পল কাপোৰতে কৰিছোঁ। চাদৰখন কটন চাদৰ হয়। কালাৰকেইটা দেখিছে, মই ইয়াতে পাৰ্পল, পিংক আৰু লাইট পিংক, মানে একেবাৰে বেবী পিংকটো দিছোঁ। লগতে মই গ্ৰীণ দিছোঁ, যিহেতু এইটো মই পাত আৰু ফুলৰ ডিজাইনটো কৰিছোঁ, ৰ'জ কৰিছোঁ, আৰু যিহেতু পাত দিছোঁ সেইটো কাৰণে গ্ৰীণ দিছোঁ। আৰু এনেকৈ মই ফুলবোৰৰ মাজে মাজে ধৰক হেৰি দি দিছোঁ, পাথৰ এটা দি দিছোঁ, দেখিবলৈ যাতে ধুনীয়া লাগে, সেইটো কাৰণে কাপোৰযোৰ মই এটা ষ্ট'ন দিছোঁ। এইখন হৈছে ইয়াৰ মেখেলাখন মই ইয়াতে বেলজিয়াম চিল্কৰে লৈছোঁ, আৰু এইটো ডিজাইনটো মই আপোনাক ওচৰৰ পৰা দেখাই দিছোঁ। যিটো ডিজাইন আপোনালোকে ইজিলি কৰিব পাৰে, হয়তো বহুতে জানে এইটো ডিজাইন, কিন্তু মই এনেকেই কৰিছিলোঁ, আৰু লগতে অকণমানি এটা কুলি বনাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে চাগে এই কাপোৰযোৰ পচন্দ কৰিব বুলি মই আশা কৰিছোঁ। এনেকুৱা আছিলে কাপোৰযোৰ, আৰু এইযোৰ কাপোৰ মই আপোনালোকক দেখাইছোঁ। এইযোৰ মই ফেব্ৰিক কৰিছিলোঁ, মেটেৰিয়েলটো হৈছে বেলজিয়াম চিল্ক। মই ইয়াতে বগা বেলজিয়াম চিল্ক ল'লোঁ, আৰু মই ভাবিলোঁ যিহেতু এইটো বগা, অলপ মানে কালাৰিং ফুল হ'লে ভাল দেখিব, সেইটো কাৰণে মই ইয়াতে পিংক আৰু অৰেঞ্জ, মানে ঠিক অৰেঞ্জ নহয়, য়েল্লোতকৈ অকণমান ডাৰ্ক শ্বেড এটা লৈছিলোঁ, আৰু লগতে মই হোৱাইটটো মিক্স দিছোঁ, যাতে কালাৰটো অলপ ডুৱেল টোন দেখে, সেইটো কাৰণে এনেকুৱা কালাৰ কৰিছোঁ। আৰু ইয়াতে মই পাতবোৰ গ্ৰীণ কালাৰ দিছোঁ, দেখিবলৈ যাতে ধুনীয়া লগাওক। কাপোৰযোৰ মই ফিনিচিং দিবৰ কাৰণে ছাইডত অকণমান ব্লেক ষ্ট্ৰক কৰিছোঁ, 0 নম্বৰ ব্ৰাছডালে। আপোনালোকে দিব পাৰে, তো ব্লেকটো দিয়াৰ কাৰণে অকণমান কাপোৰযোৰত আৰু অলপ ফুলটো মানে ফুটি উঠিছে, এনেকৈ মই কৰিছিলোঁ। আৰু যিহেতু মই এইটো এনেকুৱা কৰিছোঁ, কাপোৰযোৰ মই অকল ছাইডত দিছিলোঁ, ফুলবোৰ মাজে মাজে দিয়া নাছিলোঁ, সেইটো কাৰণে মানে কাপোৰযোৰ যাতে লাইট নেদেখক, মই কি কৰিলোঁ, ইয়াতে এডাল ছেম কালাৰ লেচ আনি লগাই দিলোঁ। এইখন ইয়াৰ মেখেলাখনত মই খুব বেছি লাইন ফুল দিয়া নাই, অকল 2 লাইন ফুলেই দিছোঁ, 2 লাইন ফুল দিছোঁ। আৰু কাপোৰযোৰত যিহেতু য়েল্লো আৰু পিংক ফুল আছিলে, সেইটো কাৰণে মই ছেম কালাৰ দহি দি দিছোঁ। দহি এনেকৈ মই ৰংটো মিলাই পিনি তিনিটাকৈ দিছোঁ, যাতে ধুনীয়া লাগক দেখিবলৈ। আৰু দুযোৰমান আছে মই হাতেৰে কৰা কাপোৰ, কিন্তু সেইকেইযোৰ মই আজি নেদেখাওঁ। যদি সেইকেইযোৰ দেখাবলৈ যাওঁ, আজি ভিডিঅ'টো বহুত দীঘল হৈ যাব, তো আজি মই ইমানতে সামৰিছোঁ। আজি ভিডিঅ'টো চাই মই আপোনালোকে ভাল পালে বুলি আশা কৰিছোঁ, আৰু যদি ভাল পালে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে বেল আইকনটোত দবাবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ।